to my channel Lina's Vlog. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে একেবাৰে ৰাতিপুৱা 7:30 হৈছে ধুনক স্কুললৈ থবলৈ যাম তো আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট স্কুলৰ পৰা আহি পাৰ্চেল কিটা খুলি দিলোঁ আপোনালোকক নেদেখুৱালোঁ যিহেতু অফাৰ দি আছিলে অনলাইনত তো কুৰ্তা কেইটামান দিছিলোঁ তিনিটা আহিলে আজি তো এটা আগতে আহা তো আপোনালোকক মই দেখাওঁ এইযোৰ হৈছে হোৱাইট কালাৰৰ খুব ধুনীয়া হয় দেই দুপাট্টাখন যে মোৰ ইমান পচন্দ হৈছে নহয় চাদৰ টাইপকৈ ল'বলৈ পাৰিম মানে এইটো কুৰ্তাটো সব আণ্ডাৰ 600 মই যে কেইযোৰ লৈছোঁ এতিয়া তিনিযোৰ আগতে এযোৰ ন 600ৰ সব মানে তলত লৈছোঁ মই এযোৰ 500 সামথিং 589 আছিলে এযোৰ হোৱাইটযোৰ তো এইটো ইয়াৰ পেণ্ট বিৰাট ধুনীয়া মানে কাপোৰটোতো পিয়ৰ কটন হয় এইটোৰ তাৰপিছত ছেকেণ্ডযোৰ হৈছে এইযোৰ লাইট গ্ৰীণ তাৰপিছত হোৱাইট কালাৰ দেখিছে এটা গল্ডেন আছে ইয়াৰ পেণ্ট আছে কিন্তু দুপাট্টা নাই ইয়াৰ এযোৰ 410 আৰু এযোৰ হৈছে নেভি ব্লু আৰু হোৱাইট আৰু গল্ডেন আছে এইটোতো বহুত মই কমত পালোঁ 334 নে কিমান আছিলে চাগে ইয়াৰ দুপাট্টা নাই কিন্তু দেই কাপোৰটো অকণমান হেৰি হ'ব ৰেয়ন টাইপৰ হয় বস্তুটো গৰম দিনত কিজানি গৰম উঠিব কিন্তু এতিয়াতো ঠাণ্ডা দিন হয় এতিয়া পিন্ধি ভাল লাগিব আৰু বাকী দুযোৰটো পূৰা পিয়ৰ কটন তাৰপিছত নেক্সট আজি এই তিনিযোৰটো আহিলে এইযোৰ আগতে আহা মই পিন্ধিলোঁ কিন্তু এইটো পিয়ৰ কটন আছে দেই বহুত ভাল হয় পিন্ধিবলৈ আৰু এইযোৰ যে কি হ'ল একচুৱেলি মই ধুই দিলোঁ ধোৱা মানে এইটো অকণমান ডাৰ্ক কালাৰ আছিলে যি দেখিছে না আপোনালোকে অকণমান ব্লু তো ধুই দিয়াৰ পাছত কি হ'ল কালাৰটো গুচি গ'ল আৰু ৰ'দত মেলি দিয়া হ'ল সেইটো কাৰণেও হ'ব পাৰে নাজানো কিন্তু কাপোৰটো বিৰাটেই ভাল এইকেইটা মোৰ পিন্ধি বহুত ভাল লাগিলে দুদিন পিন্ধা হ'ল যিহেতু কালাৰকেইটা যোৱা নাই জাষ্ট দুপাট্টাখনৰ কালাৰ গ'ল তো এয়াই আছিল মোৰ পূজাৰ শ্বপিং চেণ্ডেল এযোৰ কিনিছোঁ নেদেখাওঁ আৰু এইকেইটাই আছিল আৰু মোৰ কুৰ্তা মই গোটেইখিনি পাৰচেজ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা এতিয়াতো বিগ বিলিয়ন ডেজ চলি আছিলে ন তেতিয়াই অৰ্ডাৰ দিয়া আপোনালোকে চবেই দিছেই চাগে মানে মিন্ত্ৰা হওক ফ্লিপকাৰ্টত এমাজন হওক চবতে অফাৰ ন আপোনালোকক অনলাইন পাৰচেজ কিন্তু দেখালোৱে কি ল'লোঁ মানে আজি মই স্কুললৈ গৈছিলোঁ তো ধুনক থ'বলৈ বাহিৰে লগৰকেইজনীৰ লগত মানে বজাৰলৈ গৈছিলোঁ হা মেখেলা চাদৰ কিনিবলৈ কি অৰ্গেঞ্জা যে খুব ওলাইছে কিন্তু ইমান দামটো বেছি ক'লে সেইকাৰণে লোৱা নহ'ল বাৰু কিন্তু এই সৰু সুৰা কচমেটিকৰ বস্তু দুটা ইয়েৰিংছ আৰু লিপষ্টিক দুটা লৈ আহিলোঁ দেখাওঁ আপোনালোকক ইয়েৰিংছ এইকেইযোৰ মেটেলৰ হয় 50 ৰুপিজতে পালোঁ কেনেকুৱা লাগিছে আপোনালোকক লগৰকেইজনীয়ে ক'লে মিলিছে তোমাৰ লগত লৈ লোৱা বুলি সেইকাৰণে লৈ ল'লোঁ আৰু দামটোও কম পালোঁ ন 70 ৰুপিজ কৈছিলে 50 দিলোঁ তাৰপিছত আৰু এটা লিপষ্টিক লৈছোঁ দেই এইটো হৈছে লিপষ্টিকটো এতিয়া মই লিপছত এইটো সানি থৈ দিছোঁ কেনেকুৱা লাগিছে বাৰু খুব লাইট হয় মেটৰ হয় মানে এলেক্ট্ৰিনৰ হয় এইটো 120 লৈছিলে তো এইকেইটাই আৰু কিবা কিবি কিনিম বুলি ভাবিছিলোঁ সৰু সুৰা পাহৰি থাকিলোঁ কিন্তু দুটা মনত পৰিলে ইয়েৰিংছটো দেখি ল'লোঁ বাৰু লিপষ্টিকটো লাগিছিলে এনেও এটাই দুটাই নহয় ন ভালেকেইটা লাগে তো সেইটো কাৰণে ল'লোঁ এয়াই আছিল মোৰ পূজাৰ শ্বপিং মানে অনলাইন অফলাইন য'ত দেখিলেও বস্তু ল'বলৈ মন যায় তো তেন্তে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে আৰু তিনিযোৰ মই লৈছিলোঁ অনলাইন আপোনালোকক দেখুৱাব পাৰিছিলোঁ এতিয়া মোৰ মনত পৰিলে চ' দেখাইছোঁ এয়া দেখক না ইমান কিউট বাটাৰফ্লাই মই এইকেইযোৰ লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা দেই এনেকুৱা কিউট নহয় চাওক না লাইট পিংক আৰু হোৱাইট কালাৰ এতিয়া খুব এইটো চলি আছে ন ট্ৰেণ্ডিঙত এই ইয়েৰিংছযোৰ যে আপোনালোকে চবতে মানে মিলিব মানে যি পিন্ধিলেও ড্ৰেছত হওক বা কুৰ্তিত হওক বা মেখেলা চাদৰ হওক বহুত কিউট হয় মৰম লগা হাই কৈ দিয়া ভালকে হাই ধুনৰ কালিৰ পৰা স্কুল বন্ধ হয় নাই পূজা বন্ধ ষ্টাৰ্ট হৈ গ'ল আৰু আজি লাষ্ট আছিলে এতিয়া মঙলবাৰলৈকে বন্ধ দিছে বুধবাৰৰ পৰা আকৌ খোলা আকৌ ষ্টাৰ্ট হৈ গ'ল আৰু এইকেইদিন কেনেকুৱা বদমাছ কৰিব উৎপাত কৰিব হয় নাই পঢ়িবা নাই তুমি পঢ়িবা ঠিক আছে এতিয়া চবকে বাই বুলি কৈ দিয়া মমো খাবা পঢ়িম ন মোবাইলো চাম হয় নাই বৰ ভাল কাম আৰু কি কৰিবা ডিউটি যাবা চব যাবা ঠিক আছে তুমি এতিয়া বাই বুলি কৈ দিয়া চবকে গুড মৰ্ণিং আজি হৈছে নেক্সট দিনা কালি ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আজি ৰাতিপুৱা চাহ খাই আছিলোঁ মানে আজি কল খাই আছিলোঁ যোনবোৰ বেয়া কল সেইবোৰ মুখত সানি আছোঁ আপোনালোকে দেখিছে নহয় এনেই আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় কল মুখত সানিলোঁ মই মুখত সানিবলৈ চুলিত সানিবলৈ ভাবিছিলোঁ নাসানিলোঁ স্কিনৰ কাৰণে আপোনালোকে খাইও আছোঁ সানিও আছোঁ আৰু সানিব পাৰে চ' মই মুখতে সানিলোঁ আৰু স্কিনখন অকণমান যাতে ভাল হওক পূজা বুলি
হেল্ল' গুড ইভিনিং। একেবাৰে ওলাই মেলি ৰেডি হৈছোঁ। মানে ইয়াতে আমাৰ চিলাপথাৰতে মেলা আহিছে, আনন্দ মেলা চাবলৈ যাওঁ আৰু এপাক মানে বজাৰতো চাওঁ কি পাওঁ কি নেপাওঁ। মই মেখেলা চাদৰ ল'ম বুলি ভাবিছোঁ, অৰ্গেঞ্জা। তো সেয়াই চাবলৈ যাওঁ। এতিয়া 6টা বাজিবলৈ হৈছে আৰু 10 মিনিট আছে। ওচৰতে সকাম এখন আছিলে, সকামো খাই আহিলোঁ। তো আহি মেলি পটাপট ওলাইছোঁ আৰু যাবলৈ। তেন্তে ঠিক আছে, চাই থাকক। এইফালে মূৰ্তি নিছে। বজাৰৰ পৰা আহি পালোহি। মানে মই যিটো যে ল'ম বুলি কৈছিলোঁ যে অৰ্গেঞ্জা মেখেলা চাদৰটো নাপালোঁ। কি সঁচাই কৈছে নে মিছাই কৈছে নাজানো। নাই বোলে নতুন কালেকশ্যন। 3খনমান দোকানত মানে চবত নাই নাই বুলি ক'লে। নে পূজা অকণমান মানুহ পাইছে যে সেইটো কাৰণে সিহঁতৰ মানে কি এটা উস্তাদি এটা বুলিও ক'ব পাৰি ন। সেইটো কাৰণে আজিকালি মেক্সিমাম মানে অফলাইন বিক্ৰী নহয় বুলি কৰে, সেইটো কাৰণেও হ'ব পাৰে নাজানো। এতিয়া কি ক'ম আৰু, দুখ লাগিছে নোপোৱাৰ কাৰণে। 3খন বিচাৰিলোঁ 3খন দোকানত। তো মেলাও মানে অলপ চাই মেলি গুচি আহিলোঁ। খালোঁ হা, দেখুওৱা নহ'ল। তো তেন্তে ঠিক আছে, ব্লগটো আজিলৈ। অঁ হেল্ল', আমাৰ লিয়ানে ক'ব বোলে হেল্ল'। কেনেকুৱা লাগিলে কৈ দিয়া আকৌ মেলা চাই। ফুচকা খালা, ম'ম' খালা ন? অঁ চিকেন খালা। অঁ এতিয়া ঠিক আছে। অঁ বাই কৈ দিয়া, গুড নাইট কৈ দিয়া। বাই। ব্লগটো যদি চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আমাৰ চেনেলটো। কোৱা, ছাবস্ক্ৰাইব কৰি দিয়া, কৰি দিব দেই আমাৰ চেনেলটো। তেন্তে ঠিক আছে, আহি আছোঁ নতুন এটা ব্লগ লৈ। হ'ব 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 দিয়া দেই।